এইটো হৈছে মেইন গেটটো দেখি পাইছে আপোনালোকে মানে 4 ৰাউণ্ডকে গোটেই দেখি পাইছে গোটেই ৰাউণ্ডকে লিখা আছে এখন এখন জিলাৰ নাম আপোনালোকৰ ভৱিষ্যতৰ কাৰণে মোৰ এটা একাউণ্ট আছে গোটেই ধান Ladies and gentlemen, are you ready? তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনাৰ ভালেই বুলি পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া অকণ ওলাই যাবলৈ ভাবিলোঁ মানে অকলে আছোঁ যিহেতু সেইকাৰণে অকণ ওলাই যাওঁ এতিয়া আৰু ইয়াত দেখি পাইছে বগৰী খাব আহিলে এতিয়া দেখি পাইছে একদম কি ধুনীয়াকৈ পকি আছে মানে কিন্তু বতৰ যিহেতু ডাৱৰীয়া হ'লেও মানে বগৰীখত এৰা নাই একদম পূৰা খাই আছোঁ বগৰী পূৰা মিঠা হৈছে পূৰা পকা পকা বগৰী খাটাৰ টেঙা বে কিন্তু তামাম লাগিছে এই উদ্যমটো ইমান ভাল লাগিছে খাব দিনা কেনেকুৱা আছে কবি এই পকা পকা বগৰী গাছ মানে ধুনীয়াকৈ একদম পূৰা সাজি কাচি নিচিনাকৈ পূৰা ওলাই আহিছোঁ জেকেট পিন্ধি আৰু মানে ইমানখিনি তেনেকৈ ওলাই যোৱা নাই আৰু পূৰা জোতা চোতা পিন্ধি ওলাইছোঁ ধুনীয়াকৈ আৰু মানে যিহেতু অকণ বোকা নিচিনা হৈ আছে সেইকাৰণে ৰাস্তাৰ পৰা চাম বুলি ভাবিছোঁ মানে আমি আৰু লগতে এইফালে ওলাইছে গোপী ওলাইছে আৰু এইফালে নিপুণ মানে তিনিজনী এতিয়া ধুনীয়াকৈ গৈ থাকিম আৰু না কি কয় মজাকৈ চাই আহিম আৰু এতিয়া সন্ধিয়া হৈ গ'ল তো এতিয়া গৈ থাকোঁ আৰু তো মজাকৈ চলো মানে ভাতো খাই আহে পূৰা ভোক লাগিছে তাত গৈখিনি কিবা এটা খাব লাগিব আৰু একদম পূৰা ভোক লাগিছে এতিয়া গৈ থাকোঁ আৰু কিমান কেনেকুৱা হৈছে কি হৈছে সকলোকে ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম মানে যিমানখিনি পাৰোঁ আৰু কিন্তু কেনেকৈ বৰষুণ দি আছে হ'লেও ওলাইছোঁ আৰু যাবৰ কাৰণে তো চলো তো গাইজ ধুনীয়াকৈ আহি পেলাই এতিয়া দেখি পাইছে আপোনালোকে আৰু গেটটো মানে কি ধুনীয়াকৈ বনাইছে দেখি পাইছে আপোনালোকে আৰু ইয়াত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘীয়ৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন ইয়াত ধুনীয়াকৈ লিখা আছে আৰু ভিতৰত কি আছে সকলোখিনি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক তো এতিয়া ভিতৰলৈকে সোমাই যাওঁ তো বলক ধুনীয়াকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰলৈ সোমাই আহিয়ে দেখি পাইছে কি ধুনীয়া মানে গছ পুলিবিলাক সজাই থোৱা হৈছে দেখি পাইছে আপোনালোকে মানে একদম চাই বহুত বেছি ভাল লাগিছে আৰু কিবা এটা কাৰণ অকণমান এটাই বেয়া হ'ল মানে বৰষুণ দিলে সেইকাৰণে অকণ বেয়া হ'ল আৰু নহ'লে আৰু মানে মানুহ হ'লহেঁতেন চাব অহা মানুহ বহুত হ'লহেঁতেন কাৰণ এতিয়া মানুহ ইমান বেছি নাই হোৱা বাৰু দেখি পাইছে আপোনালোকে আৰু এইবিলাক ঘৰবিলাক ধৰিছে সজাই ধৰিছে দেখি পাইছে আপোনালোকে আৰু একদম চাই কৈছোঁ ন আল্টিমেট মানে মজা কি ধুনীয়া লাগিছে অ' মাই গড এমেজিং বোকা 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 তামাম বোকা হৈছে বে আৰু এয়া হৈছে মেইন গেটটো য'ত নেকি মানে মিটিংখন হৈ আছে এইবোৰ হৈছে গোটেই ধান দেখি পাইছে আপোনালোকে গোটেই ধান মানে দেখি পাইছে আপোনালোকে মানে বেলেগ বেলেগ ধান আছে দেখি পাইছে আপোনালোকে দেখি পাইছে আপোনালোকে গোটেই ধানৰ পৰা মানে সজাইছে দেখি পাইছে আপোনালোকে চাওক না ওপৰৰ গোটেই ধান কি ধুনীয়া লাগিছে মানে চাই মেলি চাওকচোন আৰু এইফালে হৈছে মেইন মানে য'ত নেকি মানে মিটিং হ'ব আৰু দেখি পাইছে পূৰা হৈ আছে এয়া দেখি পাইছে আপোনালোকে চাওকচোন কি ধুনীয়া লাগিছে মানে চাই পিনি এইখিনি কি ঘাঁহ এইখিনি কি হয় ধান আছে ধান নেকি জানো এইখিনি আৰু এইফালে চাওক কি ধুনীয়াকৈ ছবি আঁকি দিছে দেখি পাইছে আপোনালোকে চাওক আৰু এইফালে আছে কলহৰ পৰা পূৰা পানী ওলাইছে দেখি পাইছে আপোনালোকে চাওকচোন এইবিলাক ঘূৰিয়াল আছে এইফালে এটা আৰু চাওক যোনে মানে আঁকিছিলে তাৰ নাম হৈছে বিশাল বসুমতাৰী আৰু দেখি পাইছে আপোনালোকে কি ধুনীয়াকৈ মানে ফুলবিলাক সজাই দিছে দেখি পাইছে আপোনালোকে কি ধুনীয়া লাগিছে মানে চাই মেলি কি ধুনীয়াকৈ সজাই থৈ দিছে দেখি পাইছে আপোনালোকে আৰু ইয়াত লিখা আছে মানে দেখি পাইছে আপোনালোকে কাছাৰ জিলা শাখা আৰু ইয়াত লিখা আছে কাৰ্বি আংলং জিলাৰ শাখা ইয়াত মানে ধুনীয়াকৈ নিজৰ নিজৰ জিলাখনৰ নাম লিখা আছে দেখি পাইছে আপোনালোকে গোটেই মানে 4 ৰাউণ্ডকৈ গোটেই দেখি পাইছে গোটেই ৰাউণ্ডকৈ লিখা আছে এখন এখন জিলাৰ নাম চব কি ধুনীয়া লাগিছে মানে চাই মেলি আৰু ইয়াত দেখি পাইছে ইয়াৰ পৰা গুলি ওলাই বুলি ভাবিছে নেকি গুলি নোলাই আকৌ কি ধুনীয়াকৈ বেতৰে বনাইছে মানে কি ধুনীয়াকৈ দেখি পাইছে আপোনালোকে চাওকচোন এইফালে দেখি পাইছে গাইজ এইফালে গোটেই মানে বজাৰ দেখি পাইছে না গোটেই বজাৰ তাৰমানে দেখি পাইছে দিনত চাই মজা লাগিলেহেঁতেন কিন্তু ৰাতি অকণমান মানে আৰু কি আৰু সেয়া দেখি পাইছে আপোনালোকে
গোটেই ইয়াৰ পৰা মানে সেই আগলৈকে গোটেই বজাৰ মানে গোটেই এতিয়া আমি অকণ ভিতৰৰ ফালে সোমাই যাম এতিয়া বজাৰ ফালে ধুনীয়াকৈ সোমাই যাম আৰু এইফালে দেখি পাইছে গোপী আৰু নিপুণ পূৰা ঘূৰি আছোঁ আৰু দেখি পাইছে আপোনালোকে মানুহ বেছি নাই মানে আজি অহাকালি ইমান পূৰা মানুহ হ'ব মানে আজি মানুহ নাই বেছি তো এতিয়া ধুনীয়াকৈ সোমাই যায় ভিতৰলৈ আৰু বজাৰ কি বিকিছে অকণমান চাই আহোঁ চলো ধুনীয়াকৈ দোকান হোৱা জেগাত সোমাই আহিলোঁ আৰু দেখি পাইছে মানে বোকা আৰু মানুহ ইমান বেছি নাই হোৱা আজি যিহেতু মানে অহাকালি ইমান হ'ব চাগে মানুহ আৰু চাই তিনিজনে ঘূৰি আছোঁ আৰু পূৰা যিহেতু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই সেইকাৰণে তিনিজনে পূৰা ঘূৰি আছোঁ আৰু দেখি পাইছে মানুহ ইমান বেছি নাই হোৱা এতিয়া লাহেকৈ যাম আৰু ঘৰত যিহেতু মানুহ বেছি নাই হোৱা যিহেতু সেইকাৰণে যাম আৰু লাহেকৈ ঘৰত মানে আমি তো গাছ মানে ধুনীয়াকৈ চাই মেলি গুচি আহিলোঁ আৰু কেনেকুৱা লাগিল চাই কিনি নিপুণ চাই কেনেকুৱা লাগিল মজা একদম ভাই মজা ন মজা আৰু গোপী কেনেকুৱা লাগিল চাই জাগাখিনি বহুত বেছি তাৰমানে ঘূৰি শেষ কৰি ল'লোঁ আজি একদম কৈছোঁ ন জেগা মানে বহুত বেছি মানে 300 বিঘা মানে ইমান সহজ কথা নহয় 300 বিঘা গোটেইখিনি জেগা বনাইছে যিহেতু সেইকাৰণে পূৰা ঘূৰিলোঁ আৰু ঘূৰি মানে অকণ বোকা নিচিনা সেইকাৰণে ভালকৈ নুঘূৰিলোঁ আৰু অহাকালি অকণ ভাল হ'ব নেকি মানে যিহেতু বৰষুণ নপৰিলে ভাল হ'ব চাগে চাবৰ কাৰণে আৰু বৰষুণ পৰাৰ কাৰণে অকণ চাবৰ কাৰণে অকণ কিমানকৈ লাগিছে আৰু আপোনালোকে যদি নিজে আহিছে এতিয়া গম পাব আৰু পূৰা একদম অকণ বোকা নিচিনা হৈ আছে আৰু যিকি আপোনাৰ ধুনীয়াকৈ চাই আহিলোঁ এতিয়া আৰু অহাকালি যাম বুলি ভাবিছোঁ কিন্তু অহাকালিহে মানে মানুহ বেছি হ'ব আজি ইমান বেছি মানুহ হোৱা নাই সেইকাৰণে সোনকালে গুচি আহিলোঁ আৰু এতিয়া সময় হৈছে দেখি পাইছে আপোনালোকে সময় হৈছে 9:57 তেনেকৈ এতিয়া আহিলোঁ আৰু মানে ভাত খাই যোৱা নাছিলোঁ যিহেতু সেইকাৰণে তাতে অকণমান কিবাকিবি খাইলোঁ আৰু মজাকৈ ৰুটি পুৰি মানে যিকোনো অকণমান ধুনীয়াকৈ খাই আহিলোঁ আৰু ধুনীয়াকৈ তিনিজনে আৰু এতিয়া আহি কিনে এতিয়া ভাত খাব লাগিব যিহেতু মানে আমাৰ লোকেল মানুহৰ মানে ৰুটি চুটি খাই মানে পেট নভৰে তাৰমানে লোকেল মানুহ যিহেতু ভাত মেইন সেইখিনি ধুনীয়াকৈ এতিয়া ভাত খাম আৰু এতিয়া গৈ আছোঁ ঘৰৰ ভূমিকে এতিয়া ভিডিঅ'টো ইমান দীঘল নকৰিলে হৈছে যদি আপোনাক অকণমান হ'লে চাই পেলাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব